हादोरसायाव सोलिगासिनो बिसायख'थिनि मैखोम फोसावदिं खुंथाय बेरेखानि दान्थे बिदान्थेया नोजोर बोथावना जादों। बिसायख'थिनि दावहा दिनै 43 नं तामुलपुर बियाबाव एनडिएनि बिजाथि बिश्वजित दैमारिया सालायो बिसायख'थि फोसावदिं मेल। गेदेर बायगिरियाव बिपिएफनि गोबां दैदेनगिरि मावथि मदद खालामफायो एनडिएनि बिजाथिखौ। तामुलपुर बियाबाव एनडिएनि देरहासार जागोन प्रमद बर'नि आयदायाव इराय खेनानै बिबुंथि खालामबाय बिश्वजित दैमारिया। एमएलए महरै बिसायख' जायोब्लाबो ओनसोलनि लामा सामाजों लोगोसे बाथौ थानसालि आरो मन्दिरफोरनि जौगाथायनि खामानि मावनायनि बाथ्रा होयो बिजाथिया। एनडिएफबिनि जेंना आयदाखौ सुफुंनायजों लोगोसे रांखान्थि अनसुंथाइ होनायनिबो रादाय होयो बिजेपिनि बिश्वजित दैमारिया। এলেকাত আজি বিভিন্ন জায়গাত গৈ মানুহৰ লগত কথা পাতি ইয়াতে আমাৰ অঞ্চলৰ মানুহে আমন্ত্ৰণ জনাইছিলে। বিভিন্ন বিষয় আছে, ইয়াত সমস্যা আছে, সেইটো চাই গ'লে ভাল হয় হিচাপে আহিলোঁ। আজি আমাৰ পবিত্ৰ মংগলবাৰত বড়োসকলে বাথৌ প্ৰাৰ্থনা কৰে, বাথৌ চাকি জ্বলাই তাতে প্ৰেয়াৰ কৰে আৰু হিচাপে আজি চবতে আছে যিহেতু অলপ আমি নামঘৰ বা বাথৌ ঘৰ য'ত য'ত ব্যৱস্থা আছে তাতেও আমি টাচ কৰি গৈছোঁ। তেওঁলোকে বিচৰা হোৱা এমএলএ হোৱাৰ পিছতে মোৰ কামটো হ'ব এই অঞ্চলৰ সমস্যাখিনি গোটেই যিবিলাক সম্পৰ্কীয় বিভাগ আছে এই বিভাগবিলাকক মই নামাই দিম। এতিয়া সেই ৰাস্তাটো দেখুৱাইছে, সেইটো মই লগে লগে এতিয়া এষ্টিমেট বনাবলৈ দিওঁ। এইটো কোনো ডাঙৰ কথা নহয়, 4 কিলোমিটাৰ আছে, সৰু সৰু ব্ৰিজ লাগে। গতিকে ব্ৰিজটো হৈ গ'লে এই অঞ্চলৰ ৰাইজৰ কাৰণে বহুতখিনি সমস্যাবিলাক সমাধান হৈ যায়। এতিয়া ইয়াত আমাৰ বাথৌ মন্দিৰ আছে, আমাৰ ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ আছে, ট্ৰাইবেল ডিপাৰ্টমেণ্টৰ পইচা আছে, আমাৰ আসাম দৰ্শনৰ পইচা আছে। মই নাজানো আজিলৈকে কিয় নাপালে। তো সেইটোৰ পৰা প্ৰথম বছৰতে মই সেইখিনিত কিছু